আশা কৰিছোঁ সকলোৱে ভালেই আছে। মোৰ মনৰ খুব ক'তনো প্ৰকাশ কৰিম, নিজৰ সামাজিক মাধ্যমতে কৰিবলৈ বিচাৰিছোঁ। আশা কৰোঁ সকলোৱে চাব আৰু বুজিবলৈ চেষ্টা কৰিব। চাওক, আজি দুদিনমানৰ পৰা ধৰি চুমি বৰা, তাৰ্কিক বৰা আৰু বিশাল ফুকনক লৈ যিটো চৰ্চা চলি আছে গোটেই অসমত, সেইটো কথা মানে দূৰতে ৰাখিলোঁ। সেইটো বিষয় দূৰতে ৰাখি আজি এই দুদিনমানৰ পৰা ট্ৰাইবেল বেল্টৰ মাটিৰ ওপৰত কিছুমান উচ্ছেদ হৈছে। আমি তাক সমৰ্থন কৰোঁ। আমি চৰকাৰখনক আমি ধন্যবাদ দিওঁ বা চৰকাৰখনে ভাল কাম কৰিছে বুলি আমি চৰকাৰখনক ধন্যবাদ দিছোঁ। কথাটো তাত নহয়। মই এজন ট্ৰাইবেল ল'ৰা হিচাপে বা সোণোৱাল কছাৰী এজন যুৱক হিচাপে মই কিছুমান বস্তুত বা কিছুমান কথাত মই প্ৰশ্ন কৰোঁ বা মই প্ৰশ্ন কৰিব খোজোঁ বা মই প্ৰশ্ন কৰিব বিচাৰোঁ যে চাওক, আজি মই এইবোৰ কথা নকলোহেঁতেন। কাৰণ ক'বলৈ এইটো কাৰণে বাধ্য, কিছুমান ব্যক্তিয়ে সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত কিছুমান বাইট দিছে বা কিছুমান নিউজ চেনেলত বা সংবাদ মাধ্যমত কিছুমান কথা কৈ আছে। অলপ আগতে চালোঁ ভুৱন পেগু ডাঙৰীয়া বা ৰণোজ পেগু ডাঙৰীয়া বাৰু যিয়ে নহওক, বিভিন্ন ধৰণৰ কোনোবাই কৈ আছে বাৰু, কৈ থাকক। তাত আমাৰ ক'ব লগা একো নাই, কাৰণ তেখেতসকলো জনজাতীয় লোক বা এজন বিধায়ক বা এজন মন্ত্ৰী। গতিকে তাত আমাৰ প্ৰশ্ন একো নাই। আমাৰ প্ৰশ্ন ক'ত, আপোনালোকে যে ট্ৰাইবেল বেল্টৰ মাটিৰ ওপৰত ইমান দিনৰ পৰা ট্ৰাইবেল লোকসকলে বা ভূমিপুত্ৰ লোকসকলে ইমান দিনে যে প্ৰতিবাদ কৰি আছিল, আপোনালোকে সেই প্ৰতিবাদৰ মূল্য আপোনালোকে দিছিল নে? কি দিছিলে বাৰু? সেয়া প্ৰতিবাদ আজি হৈছে কাৰণে আপোনালোকে মাত মাতিছে। এটাই বিচাৰোঁ, ইয়াত কংগ্ৰেছ, UDF, অসম জাতীয় পৰিষদ, ৰাইজৰ দল এইবোৰক লৈ একো কথা নাই। ৰাজনীতিকৰণটো পিছত বা ৰাজনীতি আপোনালোকে পিছত কৰিব। আগত আপোনালোকে এটা উত্তৰ দিয়ক যে জনজাতীয় লোকসকলক, কাৰ্বি হওক, ডিমাচা হওক, মিচিং হওক, ৰাভা হওক, বড়ো হওক, সোণোৱাল কছাৰী হওক, আপোনালোকৰ চৰকাৰ থকা অৱস্থাত আপোনালোকে কিমান টকাৰ পেকেজ দিলে আৰু আপোনালোকে কি কি মানে সংৰক্ষণ কৰিলে ট্ৰাইবেলৰ কাৰণে, বা ট্ৰাইবেলৰ মাটি বা ট্ৰাইবেল বেল্টৰ এলেকাৰ মাটি ক'ত ক'ত মানে বেদখল হৈ আছে, আপোনালোকৰ ওচৰত তথ্য আছে কিজানি। আপোনালোকে ক'ত ক'ত উচ্ছেদ কৰিব সেয়াও আমাক জনাব বা ৰাইজক জনাব বুলি আমি আশা কৰিলোঁ। নকৈও নোৱাৰিছোঁ, কাৰণ চাওক, ৰাজনীতি আপোনালোকে কৰক, তাত আমাৰ ক'ব লগা একো নাই। বাৰম্বাৰ জনজাতীয় লোকসকলক লৈ আপোনালোকে বেছি টুপি পিন্ধাই থাকিলে ভাল নাপাওঁ বা বেছি টুপি পিন্ধাই থাকিবলৈ চেষ্টা নকৰিব। কাৰণ এটা আপোনালোকক সৰু উদাহৰণ দিছোঁ, যিসকল মন্ত্ৰী বিধায়কে এই বাইটটো দিছে বা সংবাদ মাধ্যমৰ ওচৰত এই কথাখিনি কৈছে, মই তেখেতসকলক এটা কথা মই মানে শুধৰাই দিব বিচাৰিছোঁ বা মনত পেলাই দিব বিচাৰিছোঁ। এই লোকসভা নিৰ্বাচনৰ আগত মাৰ্ঘেৰিটা জাগুনত সোণোৱাল কছাৰী গাঁও এখন উচ্ছেদ কৰিছিলে। তেতিয়া আপোনালোকে ক'ত আছিলে? সোণোৱাল কছাৰী কি, সোণোৱাল কছাৰী ব্যক্তি বা সোণোৱাল কছাৰী লোকসকল ভূমিপুত্ৰ নহয়, জনজাতীয় লোক নহয়? তেখেতসকলক উচ্ছেদ কৰোঁতে আপোনালোকে জনজাতীয় মন্ত্ৰী বা জনজাতীয় বিধায়কসকলে ক'ত আছিলে? কিয় প্ৰশ্ন এটাও নকৰিলে? প্ৰশাসনক বা জিলা প্ৰশাসনক আপোনালোকে উচ্ছেদ বন্ধ কৰিব লাগে বুলি কিয় প্ৰতিবাদ নকৰিলে তেতিয়া? এতিয়া সোণাপুৰক লৈ আপোনালোকে ৰাজনীতি কৰিছে আৰু ইয়াত আমি ৰাজনীতি গোন্ধ পাইছোঁ। আমি স্পষ্টকৈ ক'ব বিচাৰোঁ, মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ আজিৰ ডেটত, ইয়াত কোনোবাৰ ব্যক্তিৰ স্বাৰ্থ, ৰাজনীতিক স্বাৰ্থত বা লাভালাভ মানে ৰাজনীতিৰ লাভালাভৰ কাৰণে কোনোবাই কাৰোবাক হাতুৰি বনাই আছে, কোনোবাই কাৰোবাক টুপি পিন্ধাই আছে, মক্কেল বনাই আছে। গতিকে আপোনালোকে ৰাজনীতি কৰি থাকক, আমাৰ ক'ব লগা একো নাই, কিন্তু জনজাতীয় লোকসকলক লৈ ৰাজনীতি নকৰিব, বাৰম্বাৰ কৈছোঁ। আজি বিভিন্ন ধৰণৰ দল সংগঠনে প্ৰতিবাদ কৰিছে বা বিভিন্ন ৰাজনৈতিক দলক বা ব্যক্তিক সেই স্থানলৈ যাব দিয়া নাই, তাত আমাৰ ক'ব লগা একো নাই। আপোনালোকে যিসকল সংগঠনে ডিমৰীয়াত বাধা দিছে, আজি গৌৰৱ গগৈক সমালোচনা কৰিছে, আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সমালোচনা কৰিছে, আজি ভূপেন বৰা ডাঙৰীয়াক সমালোচনা কৰিছে, কৰক, আমাৰ তাত ক'ব লগা একো নাই। যদি ভুল কৰিছে আপোনালোকে কৰক, সেইবোৰ সংগঠনে কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু ইমান দিনে যে বেদখল কৰি আছিলে, ইমান দিনে যে তাত মানে গাঁও পাতি লৈছিলে, আপোনালোকে তেতিয়া সেই স্থানীয় দল সংগঠনে দেখা নাছিল নে? কিয় মাত মাতা নাছিল? তাত প্ৰশ্নবোধক চিন আছে। আপোনালোকে কি কাৰণত আপোনালোকে প্ৰতিবাদ কৰা নাছিলে? কি কাৰণে আপোনালোকে জিলা প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ দিয়া নাছিলে বা আপোনালোকে সেই কথাবোৰ দাবী কৰা নাছিলে? তাত কিছুমান ব্যক্তিৰ স্বাৰ্থ লাভত বা নিজৰ কিছুমান ব্যক্তি মানে কিছু ব্যক্তিৰ স্বাৰ্থ লাভত এইবোৰ কাম হৈ আছে বুলি আমি অকণমান গোন্ধ পাইছোঁ।
গতিকে খুব দুখৰ বিষয় মই বাৰম্বাৰ কৈছোঁ জনজাতীয় লোকসকলক হাতজোৰ কৰিছোঁ জনজাতীয় লোকসকলক ইমান দিনেই ঠগিলে আৰু টুপি আৰু নিপিন্ধাব আৰু টুপি পিন্ধাবলৈ চেষ্টা নকৰিব যিসকলে এই নেতৃত্ব লৈ আছে বা যিসকলে এই প্ৰতিবাদক ৰাজনীতিকৰণ কৰিব বিচাৰিছে তাৰ আমাৰ ক'ব লগা একো নাই যিসকল ডিমৰীয়াৰ অঞ্চলৰ যিসকল সংগঠনে কিছুমান ব্যক্তিক বাধা দি আছে সেইসকল ব্যক্তিক প্ৰশ্ন কৰিব বিচাৰো যে জনজাতীয় লোকসকলৰ কাৰণে কি কৰিলে আমাক এবাৰ তালিকাখন দিব লাগে আমি চৰকাৰৰ পৰা এখিনি কৰি দিব পাৰিছো বা এখিনি আনিব পাৰিছো সেইখিনি আমাৰ তালিকাখন এবাৰ দিয়কচোন প্ৰত্যেকজন ব্যক্তিৰ স্বাৰ্থ লাভৰ কাৰণে কিছুমান ব্যক্তিয়ে কাম কৰি আছে আমিও গম পাওঁ কিন্তু আমি মাত মাতিম কেনেকে ক'ত মাত মাতিম কোনটো প্লেটফৰ্মত মাত পাতিম আমিও জানো বহুত কথা আমিও গম পাওঁ কিছুমান কথা আমিতো আৰু ইমান বুৰ্বক নহয় মই এজন সোণোৱাল কছাৰী যুৱক হিচাপে মই কেতিয়াবা নকওঁ বুলি ভাবো কিন্তু ক'বলৈ বাধ্য কাৰণ সোণোৱাল কছাৰী এজন মুখ্যমন্ত্ৰী আছিল সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ কাৰণে আমাক কিমান ডাঙৰ পেকেজ দিলে আমাক কি ঘোষণা কৰিলে আমাক কি ঘোষণা কৰিছিল আৰু কি দিলে বা আমাক কাউন্সিলখনক আমাক কিমান টকা আমাক দিলে কি সোণোৱাল ৰাইজৰ সুবিধা হ'ল অকল গাহৰি দুখন এম্বুলেন্স হ'লে সোণোৱাল ৰাইজৰ স্বাৰ্থ পূৰণ হৈ নাযায় বা উন্নয়ন নহয় সোণোৱাল কছাৰীৰ দুটামান গাহৰি দুটামান এম্বুলেন্স দিলেই সোণোৱাল কছাৰীৰ উন্নয়ন নহয় কিন্তু সেইটো কথা আপোনালোকে মনত ৰাখিব যিসকল জনগোষ্ঠীয় লোকসকল আপোনালোকে ইমান জনগোষ্ঠীয় লোকসকলৰ কথা কৈ থাকে জনজাতীয় ভূমিপুত্ৰ লোকসকলৰ কথা কৈ থাকে যিসকল মানে সংগঠনৰ লিডাৰে কওক বা মন্ত্ৰী বিধায়কে কওক আপোনালোকে যে ইমান জনগোষ্ঠীয় লোকসকলৰ কথা কৈ থাকে সংৰক্ষণৰ কথা বা জনজাতীয় লোকসকলৰ কাৰণে চিন্তা কৰে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যেতিয়া চকীখনৰ পৰা আঁতৰাই দিছিলে তেতিয়া আপোনালোকে কিয় মাত নাপাতিলে তেতিয়া জনজাতীয় ব্যক্তি এজনক বা জনজাতীয় লোকজনক যে মুখ্যমন্ত্ৰীৰ পদত ৰাখিব লাগে বুলি আপোনালোকে কিয় উত্থাপন নকৰিলে কিয় আপোনালোকে প্ৰতিবাদ নকৰিলে তেতিয়া আপোনালোকে মুখ বন্ধ হৈ আছিল এতিয়া আপোনালোকে আকৌ কৈছোঁ মই মোৰ তাত একো ক'ব লগা একো নাই আপোনালোকৰ জনজাতীয় লোকসকলৰ ট্ৰাইবেল বেল্টৰ মাটি সংৰক্ষণ হ'বই লাগিব য'ত মানে ট্ৰাইবেল বেল্টৰ মাটি মানে বেদখল কৰিছে তাত উচ্ছেদ কৰিব লাগে প্ৰশাসনে আৰু তালিকা দিব লাগে তালিকাখন স্পষ্ট কৰিব লাগে ক'ত বেদখল হৈ আছে তাত ক'ত আপোনালোকে উচ্ছেদ কৰিব তাত কৰক কিন্তু তাৰ ভিতৰত জনজাতীয় লোকসকলে যাতে হাৰাশাস্তি নহয় বা হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে দায়িত্ব লওক গতিকে আমিও গোন্ধ পাওঁ ৰাজনীতি ক'ত কেনেকৈ চলি আছে এইবোৰ ৰাজনীতি আমিও গম পাওঁ কাৰণ নকলোহেঁতেন কিছুমান মানে সংবাদ মাধ্যমত আমি যিহেতু নেকি দেখা পাইছোঁ নকৈও নোৱাৰিছোঁ কাৰণ মনৰ সুখ বা মনৰ কষ্টটো ক'ত প্ৰকাশ কৰিম নিজৰ সামাজিক মাধ্যমতে কৰিব লাগিব প্ৰকাশ গতিকে প্ৰকাশ কৰিছোঁ ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে তাত ক্ষমা কৰিব আকৌ কৈছোঁ যে মানে ট্ৰাইবেলক বা জনজাতীয় লোকসকলক বাৰম্বাৰ টুপি পিন্ধাই থাকিবলৈ চেষ্টা নকৰিব বা ৰাজনীতিৰ হাতোৰা হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব ধন্যবাদ জয় আই অসম